মই এতিয়া আধা ৰাস্তা পাইছোঁ আৰু চেপন পাইছোঁহি আৰু এতিয়া ৰখি আছে গাড়ী ৰখি আছে। আজি যিহেতু মাদাৰ্ছ ডে, আপোনালোকৰ সকলোকে মাদাৰ্ছ ডে স্বাগতম জনাইছোঁ আজি মোৰ আন এটা ভিডিঅ'লৈ। আজি মই ক'লৈ যাম, কি কৰিম আৰু ক'ত ক'ত যাবলৈ আছে আপোনাক সকলোকে দেখাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ। বলক জলদি জলদি যাব লাগে আৰু বলক গৈ থাকোঁ। মিটিং হৈ আছে, আপোনালোকক দেখাব লৈছোঁ। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত 11খন গাঁৱৰ আৰক্ষী বাহিনী উদ্যোগত সজাগতা সভা পাতিছে। এয়া চাই লওক। আদৰণি পৰ্ব চলি আছে। আদৰণি পৰ্ব চলি আছে, চাই লওক। আমি আদৰণি জনাব বিচাৰিছোঁ নাজিৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক। তেখেতক আদৰণি জনাবৰ বাবে দীপিকা মাঝি তাঁতিক মই এখন গোলাম গামোচাই আদৰণি জনাবলৈ অনুৰোধ জনাওঁ। ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ গামোচা পিন্ধালে। কিছুমান সমস্যা থকা আওহতীয়া জেগা, যিবোৰ অঞ্চলত আমাৰ অপৰাধৰ প্ৰৱণতাটো বেছি থাকে, এনেকুৱা অঞ্চলত যদি অনুষ্ঠিত কৰিব পৰা যায় এটা ভাল হয়। এটা পদক্ষেপ মই আৰু আমাৰ বিজেপি সকলো দৰকাৰী হৈ পৰিছে। পুলিচৰ কাৰণে খুব দৰকাৰী হৈ পৰিছে। তাৰমানে আমাৰ আইন শৃংখলা আছে পুলিচৰ। যদিও আজিকালি কি হয়, কামৰ কোনো লিমিটেশ্যন নাই যে, আৰু আমি যিটো লাষ্ট 2 yearsত আমাৰ যিটো নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ আমি যিটো দেখিলোঁ যে ক'ভিডৰ পৰিস্থিতি, এইখিনি সময়ত আমাৰ যিখিনি ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ আছিলে, বিজেপিসকলেও প্ৰতি খোজতে সেইবোৰ আছিলে। যদিও মই সেইটো সময়ত বেলেগ জেগাত আছিলোঁ কৰ্মৰত, কিন্তু তাতো দেখিছিলোঁ যে কিদৰে এইফালে বৰগীত অনুষ্ঠান চলি আছে। বিভিন্ন কৰ্তব্য সম্পৰ্কীয় ডিটেইলছ ওলাই, গতিকে মই ভাবোঁ আৰু সেই কথাবিলাককে ৰিপিট কৰি থকাটো মানে বৰ এটা ঠিক নহ'ব। সেইকাৰণে মই সেই কথাবিলাক বেছি ক'বলৈ বিচৰা নাই। মই বিচাৰিছোঁ মাত্ৰ যে গাঁৱৰক্ষী বাহিনীৰ কিছুমান আজিকালি ধৰক যে কিছুমানৰ মানে গঠনমূলক কাম কাজ দেখা যায়, কিছুমানৰ আমি
পৰা আহি পালোঁ বন্ধুসকল ঘৰলৈ এতিয়া অলপ মই ভাত চাত খাই লওঁ আৰু তাৰপৰা আৰু মই ডিব্ৰুগড়লৈ যাম। কেলৈ যাম ৰাস্তাত কৈ আছোঁ, এটা ভিডিঅ' এটা বন্ধুসকল মই এতিয়া গৈ আছোঁ আৰু মই ডিব্ৰুগড়লৈ গৈ আছোঁ মানে আপোনালোকক জনাব থাকিলে যে মই মানে মোৰ হোম মিনিষ্টাৰ তাতে আছে, ককায়েকৰ বিয়া আছিলে কেতিয়াবা তাতে আছে, তাকে আনিবলৈ গৈছোঁ। মই এতিয়া আধা ৰাস্তা পাইছোঁ আৰু চেপন পাইছোঁহি আৰু এতিয়া ৰখি আছে গাড়ীও আছে ইয়াতে। আজি যিহেতু মাদাৰ্ছ ডে, আপোনালোক সকলোকে হেপী মাদাৰ্ছ ডে। পালোহি এতিয়া অলপ মিঠাই ইয়াত লৈ ল'ম, দুটামান লৈ ল'ম। অঁ মিঠাই দিয়কচোন। দৰ্শকসকল মই আহি পালোঁ এতিয়া চচুৰবাৰী, বহি আছোঁ আৰু এইফালে বহি আছে হোম মিনিষ্টাৰ, এইয়া মাইনাটোক লৈ বহি আছে, চাহ খাব দিছে ফ্ৰেণ্ডছ এইয়া। আৰু এইফালে মাইনাটো আমাৰ, এইফালে ব্ৰ, নমস্কাৰ বাবা। বাবা বাবাটো এইফালে আজি ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব, আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ টিল দেন বাই বাই, জয় অসম।